নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল চিন্তুছ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মায়ে বৈ লোৱা এযোৰ পাট কাপোৰ। বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মায়ে তাঁতশালৰ পৰা কাপোৰযোৰ কাটিব লৈছে। কাপোৰ কাটি আছে মায়ে এতিয়া। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো, গোটেই কাপোৰযোৰ দেখুৱাম। এইটো হৈছে চাদৰৰ আঁচলটো, গুণাৰে ফুল মাৰিছে গোটেই, বহুত ধুনীয়া হৈছে। গোটেই চাদৰখন সৰু সৰু বুটাৰে মৰা হৈছে চাদৰখনত, আৰু মিনা কৰি দিয়া হৈছে বুটাটোৰ মাজত। বহুত ধুনীয়া হৈছে, গোটেই চাদৰখনতে ফুল মৰা গৈছে। এইটো হৈছে চাদৰখনৰ চাইড পাৰিটো, ধুনীয়া হৈছে চাইড পাৰিটো। এইখন হৈছে মেখেলাখন। মেখেলাখনতো ফুল মৰা হৈছে, এই সৰু বুটা আৰু পাৰিটো, এইটো পাৰিটো। এইটো হৈছে ব্লাউজ পিচ, চাইড পটি এটা আছে। কাপোৰযোৰ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু পাট কাপোৰৰ যদি অৰ্ডাৰ কৰিব বিচাৰে তলত ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত ফোন কৰি অৰ্ডাৰ কৰিব পাৰে। আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। থেংক ইউ।